হেল্ল' গাইজ, স্বাগত জনাইছোঁ পুনৰাই আউটষ্টেণ্ডিং আছাম নামৰ এই চেনেলটোলৈ। তো গাইজ, ছ'চিয়েল মিডিয়াত আজিকালি এই 2-4 দিন ধৰি স্ক্ৰল কৰিব যাওঁতে ছ'চিয়েল মিডিয়াত অকণমান লাগি থাকোঁতে একেটা মানুহৰ ফটো বা একেটা মানুহৰ ভিডিঅ'জ বাৰে বাৰে চকুত পৰি আছে। সেইজন হ'ল মুস্তাফা কামাল আজহাৰী। ভাবিছিলোঁ ইয়াৰ ওপৰত কোনো মন্তব্য নিদিওঁ, কিন্তু যিহেতুকে মোৰ চেনেলটো অসমৰ যিকোনো ইছ্যুজৰ ওপৰত কথা পতাৰ বাবে এই চেনেলটো, ইয়াৰ কেটেগৰীটো বা ইয়াৰ ফ'কাছ যিটো মোৰ চেনেলটোৰ ফ'কাছ লাইন হয়, সেইটো হৈছে যিকোনো এটা ইছ্যুজ, যিকোনো সমস্যাৰ ওপৰত আলোচনা কৰা বা সেই প্ৰব্লেমৰ চলিউশ্যন ওলোৱা। সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ মই বাধ্য হ'লোঁ। আৰু একচুৱেলি এই যিটো ইছ্যুজ চলি আছে, এইটো কোনো ডাঙৰ এনেকুৱা কোনো ইছ্যুজ নহয় যে ইয়াত মাত মতাটো আমাৰ খুবেই দৰকাৰ বা এইটো এনেকুৱা এটা ইছ্যুজ যিটো ইছ্যুজৰ কাৰণে মানে বহুত কিবা ক্ষতি একো নহয়। বাট তথাপিও কিছু কথা ক'বলগীয়া আছে ইয়াৰ মাজত। চাওক, এই মুস্তাফা কামাল আজহাৰী কি ক'ম আৰু, অকল ইছলাম ধৰ্মৰ মানুহ বুলি ক'বলৈ লাজ পাইছোঁ আজি, ঠিক আছে। কাৰণ চাওক, ইছলাম ধৰ্মটোক ইমান জঘন্যভাৱে ইমান জঘন্যভাৱে সি মানে প্ৰচাৰ কৰি আছে, বা ইছলাম ধৰ্মটো ইমান জঘন্য হিচাপত সি মানে দেখুৱাব বিচাৰি আছে যেন, মানে কি ক'ম আৰু, ইছলাম ধৰ্মৰ ওপৰত গৈ আছে। চাওক, ইছলাম ধৰ্মটো কেনেকুৱা মহান বা মহৎ ধৰ্ম হ'ব পাৰে। চাওক, সকলো ধৰ্মই মহান, সকলো ধৰ্মই মহৎ। ইছলাম ধৰ্মটো বিশেষকৈ যিহেতু ইছলাম ধৰ্মৰ ওপৰত এই কণ্ট্ৰভাৰ্চিবোৰ হৈ আছে, সি লাইভত গৈ আছে, লাইভত গৈ গালি পাৰি আছে, লাইভত গৈ কণ্ট্ৰভাৰ্চি হৈ আছে, প্লাছ তাৰপিছত ডিবেট টিভি শ্ব' হৈ আছে, কত কিবা আমি দেখি পালোঁ এইকেইদিনত। হয়তো মই দেৰিকৈ হয়তো মোৰ মন্তব্য দি আছোঁ, তথাপিও যিখিনি চালোঁ মই সেই ছ'চিয়েল মিডিয়া ঘাটি থাকোঁতে, ইয়াৰ যিবোৰ প্ৰত্যেকটো ভিডিঅ' বা প্ৰত্যেকটো লাইভ, কিছুমান মই চাইছোঁ, প্ৰত্যেকটো বুলি নকওঁ, কিছুমান লাইভ বা কিছুমান ভিডিঅ' চোৱাৰ পিছত মই এটাই কথা ভাবিলোঁ, বা এটা কথাতে মই থিৰাং কৰিব পাৰিছোঁ যে ই সঁচাকৈ এটা মানে কুকুৰৰ বাচ্চা হয়, মূৰ্খ এটা, জিন্দগীত স্কুল কলেজ যোৱাই নাই, নোযোৱাকৈ ই ক'ৰ পৰা ডিগ্ৰীটো লৈছে। এই ডিগ্ৰী কৈ থাকে, আজহাৰী ডিগ্ৰী কয়। চাওক, আজহাৰী যিটো বিশ্ববিদ্যালয় বা যিয়ে নহওক, যিটো মাদ্ৰাছা হয়, তো ইয়াৰ পৰা ওলাই অহা ছাত্ৰ বা ইয়াৰ পৰা ওলাই অহা মানুহ অকল নহয়, এনেকুৱা বহুত ধৰণৰ বহুতো আলিম সমাজ আছে, বহুতো আলিম আছে যিসকল আজহাৰী বিশ্ববিদ্যালয়ৰ পৰা পঢ়ি আহিছে, নে কি হয়। বাট যিয়ে নহওক, পঢ়ি অহাৰ পিছত তেখেতসকলৰ যি মন্তব্য, তাৰ মন্তব্য কেতিয়াও নিমিলে, আৰু সি সদায় ইছলামৰ বিৰোধী কথা পাতে। প্ৰথমতেতো ইয়াৰ মুখৰ ভাষাই ঠিক নাই, আৰু কথা কওঁতে মোল্লা প্ৰথমতে তাৰ মুখৰ ভাষা ঠিক কৰিব লাগে, তাৰ পিছতহে বেলেগক কিবা এটা উপদেশ দিব লাগে। এতিয়া চাওক, যি কৈছে অকল অসমীয়া ভাষাটো ভালদৰে ক'ব পাৰে বা শুদ্ধকৈ ক'ব পাৰে, তাৰ কাৰণে চেলিউট বছ। অসমীয়া ভাষাটো শিকিছে, অসমীয়া কালচাৰ সি মানে নিজৰ ভিতৰত ৰাখিছে। তাৰ কিছুমান ক্ষেত্ৰত ইয়াক ভাল নলগাও নহয়, ভাল লাগে। কিন্তু কথাটো হ'ল, যিবোৰ কাম কৰি আছে, যিবোৰ মানে হিংসা বিদ্বেষ যিটো মানুহৰ অন্তৰত বিয়পাই আছে, সেইটো কিন্তু খুব বেয়া কথা হৈ পৰিছে। কাৰণ চাওক, আমি অসমত সকলো মানুহ আগৰে পৰা আমি মিলা প্ৰীতিৰে আছোঁ, ভাই ভাতৃত্বমূলক এটা সম্পৰ্ক, সকলোৰে মাজত সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি এটা গণতন্ত্ৰ ৰাজ্যত বাস কৰোঁ ন। আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ আছে, আমি সকলোৰে লগত মিলি চলিব লাগিব, সকলোৰে লগত আমি ভাল মিলা প্ৰীতি ভাতৃত্বসুলভ এটা ব্যৱহাৰ কৰিব লাগিব, আৰু সকলোৰে মাজত সেইটো আছেও। কিন্তু এই এছাম কামাল আজহাৰীৰ দৰে এনেকুৱা আৰু বহুতো চাগে আছে, যিসকলৰ কাৰণে মানুহবোৰ অকণমান বিভ্ৰান্তি হৈছে, আৰু বিভ্ৰান্তি হোৱাৰ পিছত এই কামালৰ দৰে যধামূৰ্খসকলৰ হাত আছে। তেতিয়া কথাটো হ'ল, চাওক, কামাল আজহাৰী ক'ৰ পৰা কি শিকি আহিছে, ক'ৰ পৰা কি দলিল লৈ পেলাই কথাবোৰ কৈ আছে, সেইবোৰ নাজানো। আপোনালোকে সকলোৱে জানে কি কৈ আছে, কি ক'ব, কেনেকুৱাকৈ বিদ্বেষ ঘটাইছে, বা কেনেকুৱাকৈ মানুহৰ মনৰ ভিতৰত কেনেকুৱাকৈ হিংসা বিয়পাই আছে, সেইটো আপোনালোকে সকলোৱে অৱগত ইতিমধ্যে। কি কাৰণ সেইবোৰ নকওঁ, বাট ইয়াক স্থগিত কৰাৰ সময় আহিছে। মই ভাবোঁ ইয়াৰ মুখ বা ইয়াৰ টেটুডাল যিমান ফালি আছে, সেই টেটুটো বন্ধ কৰা, ফুল ষ্টপ লগোৱাৰ সময় আহিছে। চ' ৰাইজ কিবা এটা কৰিব লাগে, ইয়াক বন্ধ কৰাব লাগে। কাৰণ চাওক, ইয়াৰ নিচিনা মানুহে মানে এটা ধৰ্মক এনেকুৱা নাভাবিব কোনোবাই যে ই অকল ইছলাম ধৰ্মকে বিৰোধিতা কৰিছে বুলি বাকী ধৰ্মবোৰক সি সন্মান কৰে। একদম নহয়। যি সন্মান সি দেখুৱাই আছে ন বাকী ধৰ্মবোৰক সন্মান দেখুৱাইছে, সেইবোৰ খন্তেকীয়া। নিজৰ ধৰ্মক সন্মান কৰিব নোৱাৰে, নাজানে, বেলেগৰ ধৰ্মক কি সন্মান কৰিব। এতিয়া হয়তো তেখেতক বহুতে এনেকুৱাকৈ ছাপোৰ্ট কৰি আছে যে তেখেত হিন্দু সমাজক বা হিন্দু সমাজৰ নীতি কালচাৰ একচেপ্ট কৰিছে, মানি চলি আছে। এনেকুৱা নহয় যে কোনো মুছলমানে হিন্দু সমাজৰ নীতি নিয়ম বা কালচাৰ, যি সংস্কৃতি, সেয়া অস্বীকাৰ কৰিছে। সকলোৱে কিন্তু বিৰোধিতা, কোনেও কিন্তু আজিলৈকে বিৰোধিতা কৰা নাই, আৰু বিৰোধিতা কৰিলে তাৰ প্ৰতিবাদ আমি কৰিম নিশ্চয়। কিন্তু এতিয়া যিটো কথা কৰি আছে, যি কৰি আছে ন, চাওক, এতিয়া কিছুমান বস্তু ইছলামত, চাওক, যিকোনো ধৰ্মত কিছুমান বাধা আছে, কিছুমান হয়তো আছে, যিবোৰ মই বিশেষভাৱে গম নাপাওঁ, সেইবোৰ যিসকল জ্ঞানী পণ্ডিতসকল, স্কলাৰসকল, সেই তেখেতসকলে ক'ব পাৰিব ভালদৰে। যিহেতু এটা স্কলাৰ বুলি সিও দাবী কৰে, মই তাৰ গোটেইখিনি পইণ্টত মই এগ্ৰী নকৰিলেও, কিছুমান পইণ্টত হয়তো ময়ো নিজেও এগ্ৰী কৰিবলগীয়া হয়। কিছুমান মূৰ্খামি হয়তো আমাৰ আগৰ চামে হয়তো কৰি আহিছে, আগৰ স্কলাৰ কিছুমানে কৰি আহিছে। তো কিছুমান যি কথা কয়, সেইখিনি কিছুমান কথাটো মানিবলগীয়া, কিছুমান কথা গোটেইখিনি পেলনীয়া ধৰণৰ কথা নহয়। কিন্তু তথাপি যিখিনি শেষ মুহূৰ্তত যিকোনো ধৰণৰ উইদাউট দলিল, উইদাউট মানে প্ৰমাণ, যিবোৰ কথা কৈ আছে, সেইবোৰ সঁচাকৈ হিংসা বিদ্বেষ যুক্ত কথা, আৰু তাক এইবোৰৰ কাৰণে বঢ়িয়া কৰা, তাক এইটো ফুল ষ্টপ লগাব লাগে। যিটো কথা কৈ আছিলোঁ মই, যে সি ভাবি আছে যদি কোনোবাই যে সি হিন্দু ধৰ্মক ভাল পায় বা হিন্দু ধৰ্মৰ কৰি আছে, তাক পুৰণা কিছুমান ভিডিঅ' চাব, সি পুৰণা ভিডিঅ' বা তাৰ ফেচবুকত গৈ পেলাই তাৰ পেজখনত চাবচোন। প্ৰথমতে সি এটা টেগলাইন কিবা লিখিছে চাগে, কিবা গেৰুৱাসকলক আগতে শিক্ষা দিয়া হ'ব, তাৰপিছত আমাৰখিনি শিক্ষা দিয়া হ'ব, তেনেকুৱা ধৰণৰ কিবা এটা পেজত চাবচোন, ডিছক্ৰিপশ্যন বা বায়'ত লিখি থৈছে তেনেকুৱাকৈ। তো
তেনেকুৱা মানুহ নহয়, এইবোৰ মানুহ যে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে ন বহুত কিবা কৰিব পাৰে, তেখেতসকলৰ নিজৰ কোনো মানে পৰিচয় অস্তিত্বটো নাই, সিহঁতে এই সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে সিহঁতে বহুত কিবা কৰে। মাজতে শিখা শৰ্মা ওলাইছিলে ন, শিখা শৰ্মাই চাবচোন শিখা শৰ্মাই গৈ পেলাই কিছুদিন আগত চাবচোন মিয়া বা মুছলমান মানুহসকলৰ চেলেকিছিলে, আৰু আজিকালি চাব সেই মুছলমান মানুহসকলে বদনাম গাই ফুৰিছে, আৰু সি স্বীকাৰো কৰিছে যে অকণমান কিছুমান ভোটৰ কাৰণে বা কিছু স্বাৰ্থৰ বাবে তেওঁ মিলিছিলে বুলি। ঠিক তেনেকুৱাই এই কামাল আজাৰেও কিছু স্বাৰ্থৰ কাৰণে মিলিছে, কামাল আজাৰেও কিছু স্বাৰ্থৰ কাৰণে এতিয়া মুছলমানৰ বদনাম কৰি আছে। কিছুদিনৰ পিছত চাব এতিয়া আজিকালি হিন্দু মানুহসকলৰ সুনাম কৰি আছে বা হিন্দু সংস্কৃতি আঁকোৱালি লৈছে বুলি কৈ আছে ন, একো নহয়, এইবোৰ চব মিছা, এইবোৰ চব ভাওতাবাজি হয়, আৰু এইটো চব দেখুৱাবলগীয়া হয়, দেখুৱাৰ কাৰণে কৰি আছে। ঠিক আছে, শিখা শৰ্মাৰ নিচিনাকৈ এদিন হাল হ'ব, যিটো শিখা শৰ্মাই মুছলমান মানুহৰ লগত ঘূৰি ফুৰি এনেকুৱা কৰিছে, সি আজি এনেকুৱাকৈ হিন্দু মানুহক বা হিন্দু সমাজৰ লগত ঘূৰি ফুৰি সত্যৰঞ্জন ইয়াৰ লগত মিলি পেলাই যি কৰি আছে, এদিনাখন চাব ইও কিবা এটা স্বাৰ্থৰ কাৰণে কৰিছে, এইটো গম পোৱা যাব। সেইটো মই আগতে কৈ ৰাখিলোঁ, সেইটো কৰিবই বা তেনেকুৱা কিবা এটা ওলাবই চাব। কিন্তু যিয়ে নহওক ইয়াক পৰিহাৰ কৰক, ইয়াৰ কথা ইমান কাম দিব দৰকাৰ নাই। ঠিক আছে, কাম দিব দৰকাৰ নাই। প্লাছ ই যিবোৰ লাখ টকীয়া কোটি টকীয়াৰ যিবোৰ আলোচনা যিবোৰ কথা কয়, ইয়াৰ কোনো যোগ্যতা নাই, সেই কোটি টকীয়া যোগ্যতা নাই। ঠিক আছে, চ' এতিয়া চাওক কথাটো হ'ল এইটোৱে যে ইয়াক পৰিহাৰ কৰিব লাগে, ইয়াৰ কথা ইমান গুৰুত্ব দি আমাৰ লাভ নাই। ঠিক আছে, ইয়াৰ কথা কিয় গুৰুত্ব দি লাভ নাই, ই যি কথাবোৰ কয়, ই পাগলৰ নিচিনা বকি আছে, বকি থাকিব দিয়ক। আমাৰ যিবোৰ শিক্ষিত সমাজ বা জ্ঞানী সমাজ কেতিয়াও তাক মানি নলয়, তাৰ কথা নুশুনে, মই সেইটো ভালদৰে গম পাওঁ। কিন্তু ইয়াক দমন কৰিবৰ কাৰণে ন এটা কথা কিবা কৰিব লাগিব, যে যিবোৰ ইয়াৰ পেজ বা জব লাইভ কৰে বা যোনে তাক উৎসাহ দি আছে, সেইখিনিক দমন কৰিব লাগিব। ই য'ৰ পৰা যিটো পেজৰ পৰা লাইভ কৰি আছে, সেই লাইভটোত যিমান পাৰে সকলোৱে ৰিপৰ্ট মাৰি তাৰ পেজখিনি আগতে ডিলিট কৰক ফেচবুকৰ পৰা। ঠিক আছে, বা য'ৰ পৰা সি লাইভ কৰে সেইখিনি তাক মানে মুঠৰ পৰা তাক চাওক, এনেকৈ আইনীভাৱে তাক যদি কিবা ভুল কিবা কৰিছে তাৰ বিষয়ে সেইটো কাৰণে আপোনালোকে কেছ দিয়ক, থানাত দিয়ক, এজাহাৰ দিয়ক, যি কৰিব কৰক, মুঠতে ইয়াক দমন কৰাৰ সময় আহিছে, নহ'লে ই অতিৰিক্ত হৈ গৈছে। এটা সময়ত চাব এনেকুৱা কথা কৈ আছে ন, এটা সময়ত মানুহে বা কিছুমান ধৰক আমাৰ হিন্দু সমাজত বা হিন্দু ভাই ভণ্টিসকলে কিছু সময়ত কিছুমান কথা মানিবলৈ বাধ্য হৈ যাব, যে হয় নেকি এইটো সঁচা কথা নেকি। কাৰণ যেতিয়া নেকি আমি আমাৰ ফালৰ পৰা আমাৰ যিবোৰ জ্ঞানী বা স্কলাৰ যিসকল আছে, যিসকলে নেকি ভাবি আছে যে মূৰ্খৰ লগত মাতি নিজৰ ওজন কমাব লাগে, নকমাওঁ, তো সেইসকলে হয়তো ভাল বুজি আছে, ভাল মূৰ্খৰ লগত মাত নাটানে। কিন্তু এটা সময়ত এনেকুৱা হ'ব যে যিটো কামাল আজাদীয়ে যিখিনি কৰি আছে, এটা সময়ত হিন্দু সমাজে মানি ল'বলৈ বাধ্য হ'ব যে এনেকুৱা সঁচাকৈ ইছলামত আছে নে। চাওক, ইছলাম ধৰ্মটো ইমানো সস্তীয়া নহয়, কাৰণ চাওক ইছলাম ধৰ্মটো অকল অসমত নহয়, অসমতো আমাৰ ইছলাম ধৰ্মৰ অসমত মানে সংখ্যাটো কম হ'ব পাৰে, কিন্তু গোটেই বিশ্বত যদি চাব যে ইছলাম ধৰ্ম কিমান এটা ডাঙৰ বিশাল এটা ধৰ্ম, কিমান এটা বিশাল এটা ধৰ্ম, সেইটো আপোনালোকে সকলোৱে গম পায়। ঠিক আছে, যদি ইমান সস্তীয়া হ'লহেঁতেন, ইমান ক'লেহেঁতেন কি গোটেই বিশ্বত আজাদীতকৈ ডাঙৰ জ্ঞানী মানুহ বহুত আছে। মই ভাবোঁ আজাদী ইয়াৰ জ্ঞান বোলোতে মানে